আমার দোকান দোকানটো প্ৰায় 2 বছৰমান হৈছে দিয়া। দোকানত লাহে লাহে অলপ অলপ বস্তু আনি আছোঁ আৰু সব ৰকমৰে বস্তু অলপ অলপ ৰাখিছোঁ। খাৱাৰ পৰা একেবাৰে বিস্কুট টিস্কুট, বাচ্চা চাৱাৰ, চিপছ টিপছ আৰু আমুল তাজা, মেগি। আমার দোকানত ঠান্ডাও আছে। এটা হল স্প্রাইট, স্টিং, মাজা, ভ্যারাইটি রকমের চকলেট আছে, ডেইরি মিল্ক, 5 স্টার, মাঞ্চ আৰু হরেক রকমের চিপস আছে আৰু রহুন, আদা, আমৰ আচাৰ এইবিলাক ইয়াতে থৈছোঁ, বিস্কুট, ঠাণ্ডা আৰু কিছুমান কসমেটিক বস্তু ৰাখিছোঁ। বেবিৰ কাৰণে হেয়াৰ অইল আৰু বেবি ক্ৰীম আৰু পঞ্চ পাউডাৰ আৰু এটা হ'ল নিহাৰ অইল, জেসমিন অইল, এইটো হ'ল আপোনাৰ সেন্টার ফ্রেশ, এইটো হ'ল সেন্টার ফ্রুট, এটা হ'ল হাজমলা। হাই গাইস, এতিয়া হৈছে 5 ৰাতি। আমি চেহেৰি খাই আজৰি হ'লোঁ। এতিয়া বাজিছে আপোনাৰ 4টা বাজিব আৰু 15 মিনিট বাকী আছে। আজান দিয়া নাই, দিব হয়। আমি এখন দাঁত ব্ৰাছ কৰিব। আজানৰ দিন আপোনালোকে চাগে শুনাই পাব লাগছে, আজান চলি আছে। মাছ পঢ়িব ওলাইছে, পুৰাপুৰি ৰেডি হ'ব লাগছে। পাঞ্জাবী পিন্ধি আছে। আজানটো শেষ হ'লে নামাজটো আৰম্ভ কৰিব। আম্মা নামাজ পঢ়ি আছে। ইয়াতে আব্বা পঢ়ি আছে আৰু শেষত ময়ো নামাজ পঢ়িলোঁ।